এয়া বেঙেনা লাগিছে আমাৰ তিনটা লাগিছে ইয়াতো জলকীয়া পকি আছে এজোপাটো পৰিয়ে গৈছে এটা সেইটো হোৱা নাই নেকি হ'ল জনা হৈছে নাই দিয়া আমি আজি পাচলি ছিঙিছোঁ আৰু আপোনালোকে দেখিছে ইয়াতে আমাৰ সুখকণ ক'ত জানেনে আমি যে ঘৰৰ পাচলি ছিঙিছোঁ আৰু ঘৰৰ খেতি কৰি পেলাই খোৱাৰ আনন্দ তাতে সাৰ নিদিয়া কোনো পেষ্টিচাইডছ ইউজ নকৰা এনেহেন বাৰিষাৰ দিনত চাওকচোন এয়া বিলাহী ইমান ধুনীয়াকৈ লাগি আছে আমাৰ ছাদত দেখিয়ে মনটো ভাল লাগি যায় যেতিয়া যাওঁ নহয় মোৰ মানে 1 ঘণ্টামান সময় কেনেকৈ পাৰ হৈ নিজে গম নাপাওঁ খেতিখিনিত লাগি থাকিলে এয়া দেখিছেনে ইমান সুন্দৰকৈ হৈ আছে মই ঘৰৰ কাষতো লগাইছিলোঁ কিন্তু ঘৰৰ কাষৰ জলকীয়াখিনি ভাল হৈ আছে এয়া ওপৰৰ জলকীয়া দেই এয়া চাওক ইমান ধুনীয়াকৈ লাগিছে বহুত পকিছে জলকীয়া কিছুমান মই শুকুৱাই থৈছোঁ আৰু কিছুমান এয়া দেখিছে এয়া হৈছে ফ্ৰেঞ্চ বিন লেচেৰা মাহক বহুতে দাংবডি বুলি কয় আমাৰ লেচেৰা মাহো হৈছে দুজোপামান বগাইছে আৰু এয়া লাগিবলৈ আৰম্ভ কৰিছে ঘৰৰ কাষত দিয়া বেঙেনাখিনি আছে কিন্তু কণ বিলাহীখিনি বেয়া হ'ল এয়া যে দেখিছে মই আহি আছোঁ যে হাতত কিবা এটা লৈ দেখুৱাই আছোঁ ৰ'ব দেই কিনো লৈ আহিছোঁ মই এয়া চাওকচোন মই কোৰ্টৰ পৰা আহোঁতে কোৰ্টৰ ওচৰৰ বজাৰখনত নাৰ্চাৰীৰ পৰা পুলিবিলাক আনে এয়া দেখিছে বেঙেনা পুলি বৰ বেঙেনা সৰু বেঙেনা কোমোৰা পুলি জাতিলাও এনেধৰণৰ পুলিবিলাক আনি পেলাই মই লগাই থৈছিলোঁ এইখিনি লগোৱা প্ৰায় 3 মাহমান হৈ গ'ল মই দেখুৱাম এতিয়া আপোনালোকক মই আচলতে ইমান বেছি কষ্ট কৰিবলগীয়া একো নাথাকে অলপমান মানে কি হয় এয়া দেখিছে এইটো কেপচিকামৰ পুলি কেপচিকামো ৰুইছিলোঁ কিন্তু কেপচিকামখিনি আমাৰ ইমান ভাল নহ'ল এয়া বেঙেনা মই দেউতালৈ লৈ গৈছিলোঁ গোটেইখিনি এইখিনি মই দেউতাকে দিলোঁ এইখিনি সৰু বেঙেনা আৰু এনেকুৱা ধৰণৰ বৰ বেঙেনা পুলি বহুতখিনি ৰুইছিলোঁ অকণমান দেখুৱাম দেই আপোনালোকক দেউতাকো দিলোঁ বহুতখিনি এতিয়া আমাৰ ঘৰতো লাগি আছে এইটো বেঙেনা আমি সচলে ৰাখিছোঁ এইটো ডাঙৰ বেঙেনা মানে কি হয় বজাৰত যেতিয়া বেঙেনা পুলি কিনিবলৈ যাওঁ সদায় ঠগ খাওঁ যে মানে কি হেৰি বেঙেনা নাই বুলি মানে সৰু সৰু বেঙেনাবিলাক আহে সেইকাৰণে আমি এইটো সচলে ৰাখিছোঁ আৰু ইয়াতে এইবিলাক আৰু লাগিব আৰু এইবিলাক পালেঙৰ গুটি ৰাখিছোঁ এয়া পিঁয়াজৰ নলা ফুলিছে এইফালে এইবিলাক ইয়াতো বেঙেনা লাগিছে এইকেইটা হৈছে নাই ছিঙিবলৈ বাবা এইটোতো কলি এইটো জানো খিনি চাকি ধুনীয়া হৈছে ন বৰষুণ পৰিছে যে এতিয়া আৰু ভাল লাগিছে না এতিয়া মানে নাজিখিনি তলত থাকিলে ফুলাই নাছিল আন্টি আৰু চাওকচোন এইটো আৰু এইটো তলত থাকোঁতে ফুলা নাছিল এতিয়া ফুলিছে ন ৰ'দ পায় পানী পায় ইয়াতে ৰ'দ পায় তলত মানে ৰ'দ নাপায় যে এইফালে এয়া বিলাহী পকি আছে এয়া পকি আছে বিলাহী কেপচিকাম এটাও আছে ইয়াতে এইটো ইমান ভাল নহ'ল গছজোপা কেপচিকামৰ এয়াহে কি যে কেপচিকাম হৈছে ধনিয়া পদিনাকেইটা ছিঙিব লাগিব কাটি দিব নেকি আগখিনি কাটি দিলে খুব ধুনীয়াকৈ হ'ব এয়া চোৱা বগাই কোনখিনি পাইছেহি এইখিনি এনেকৈ দি দিব লাগিব এইজন সিফালে মাটিত দি দিবাচোন তেতিয়া ধুনীয়াকৈ হ'ব কি ধুনীয়া গোন্ধ পদিনাখিনিৰ কি ধুনীয়া গোন্ধাইছে এয়া বেঙেনা লাগিছে আমাৰ 3টা লাগিছে ছিঙিবলৈ হোৱা নাই এইটো হৈছে যেন লাগিছে ছিঙিয়ে দিওঁ বুজিছা কাটিয়ে দিওঁ এয়া এইবিধ জলকীয়া আকৌ ওপৰলৈ চাই থাকে চাওকচোন এনেকৈ থোপা থুপিকৈ লাগে আগতে মই দেখা নাছিলোঁ এনেকুৱা জলকীয়া আমাৰ ঘৰৰ ওচৰতে খুৰাহঁতৰ ঘৰত এইজোপা জলকীয়া দেখিছিলোঁ আৰু মই এইজোপাৰ নাম দিছোঁ পুতলা জলকীয়া মানে খুৰাৰ ডাঙৰজনী ছোৱালীৰ নাম পুতলা তেওঁলোকৰ ঘৰৰ পৰা মই এটা পকা জলকীয়া লৈ আহিছিলোঁ আৰু গুটিখিনি সিঁচি দিছিলোঁ তাৰপাছত গজি পেলাই এতিয়া সেয়া ধুনীয়া ধুনীয়া জলকীয়া হৈছে আৰু এয়া বেঙেনা প্ৰত্যেকজোপা মানে গছতে বেঙেনা লাগিছে মই যে দেখাইছিলোঁ অথনি বেঙেনাৰ পুলিকেইটা এনেকৈ ৰুই থৈছিলোঁ বিশেষ একো কৰিবলগীয়া নাই মাটিখিনি ধুনীয়াকৈ গোবৰ মিলাইছোঁ
তাৰপাছত পাচলিৰ বাকলিবিলাক দিছোঁ আৰু চাউল ধোৱা পানী, দাইল ধোৱা পানী, মাছ ধোৱা পানী চব দিওঁ আৰু য'ত যি পাওঁ মানে এইবিলাক। এইবিধ বেঙেনা আকৌ বহুত ছিঙিব পাৰি, মানে এদিন বাদে এদিন আৰু বহুতকৈ ওলায়। ওপৰলৈ আহিলেই হ'ল আৰু ছিঙিব পৰা হৈ থাকে। আজি এয়া এনেকুৱা ধৰণৰ বেঙেনাখিনি ছিঙি দিওঁ ৰ'ব। সেইটো হোৱা নাই নেকি? হৈ জনাই হৈছে নাই? দিয়া। এইকেইটা আছে আগলৈ। দুইটা চোৱা তুমি, দুইটা হৈছেতো। এইকেইটা বেঙেনা পলু চাওকচোন, লগতে পকা জলকীয়াখিনি বহুত আচাৰো কৰিছোঁ এইবাৰ। শুকুৱাই থৈছোঁ, আচাৰ কৰিছোঁ, কেঁচাকৈ খাইছোঁ, বহুতক দিছোঁ। কিমান যে ভাল লগা কথা নহয়নে? আপোনালোকে বাৰু কৰিছেনে? অকণমান কষ্ট কৰিলে আপোনালোকেও, যিসকলেতো কৰিছে কথা নাই বাৰু, যিসকলে নাই কৰা আপোনালোকে অকণমান কষ্ট কৰিলে এনেকৈ খাব পাৰিব। আমাৰ এইবাৰ কি হ'ল জানেনে? এই চাটখনত যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে গম পাব, এই যে চাটখনত যে আমি লাও কৰিছিলোঁ, জিকা ছিঙিছিলোঁ যে যোৱাবাৰ, জিকা, ভোল, তিয়ঁহ, এইবাৰ মানে কি হৈছে, চাটখনৰ মাজেদি এখন ৱাল দিয়া হৈছে। এইজোপা জাতিলাও ফুলিছে আৰু এওঁ কি কৰিছিলে, খুব ধুনীয়াকৈ চাং বনাই দিছিলে, কিন্তু এতিয়া ৱালখনৰ কাৰণে চব এৰুৱাই পেলাব লগা হৈছে। আৰু সেয়েহে আমি এইবাৰ কিছুমান খেতি ওপৰত কৰিছোঁ। এইখন ডাঙৰ ৱাল দি দিলে আৰু সেয়েহে কি হ'ল, খেতিবিলাক এতিয়া অকণমান মানে চেদেলি ভেদেলি হৈ আছে। এয়া ভাত কেৰেলা লাগিছিল, কিন্তু এইবিলাক চাংবিলাক ছিগি যোৱাৰ কাৰণে এৰাই গৈছে। আৰু আমি এতিয়া জিকাও কৰিছোঁ ওপৰত, তিয়ঁহৰ পুলি হৈছে, ভোল হৈছে, অকণমান সেইকাৰণে দেৰি হৈছে এইবাৰ দিয়া। এয়া তিয়ঁহৰ পুলি এতিয়া অলপ ডাঙৰ হৈছে, এইখিনি সৰু সৰু, ডাঙৰখিনি ওপৰত দিছোঁ। এয়া জলকীয়া। মই যে জলকীয়াৰ সঁচ য'তেই পাওঁ তাৰ পৰাই লৈ আহোঁ, মানে বেলেগ ধৰণৰ জলকীয়া খাই ভাল লাগে ন। এই জলকীয়াটো ইমানেই ধুনীয়া আৰু গোন্ধটো যে কি ক'ম আৰু, কেনেকুৱা জ্বলা, মানে খালেহে গম পাব, ইমানেই জ্বলা। আৰু এয়া চাওকচোন, এয়া ভোলৰ পুলি, ভোল, তৰৈ যি বুলিয়ে নকওক আৰু, এয়া ভোলৰ পুলি, লগতে আছে জিকা। ওপৰত মানে ইয়াৰ ওপৰত যিহেতু আৰু এখন চাট দিছে, গতিকে সেই চাটখনতো আমি বহুতখিনি খেতি কৰিছোঁ এতিয়া। জিকা তাতো কৰিছোঁ, দেখুৱাম পিছত আপোনালোকক। আৰু এয়া হৈছে মান ধনিয়া, ইয়াৰ আগৰবাৰ মানে বহুতখিনি হৈছিলে, এতিয়া গুটি পৰি এইখিনি আকৌ হৈছে। ইয়াতে লাইও কৰিছিলোঁ, লাই শাক। আৰু এইটো হৈছে নগা ফিৰিঙি জলকীয়া, আমি এইটো কওঁ নগা ফিৰিঙি। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ হৈছে, বহুতখিনি হ'ল। মই আচাৰ বনালোঁ, শুকুৱাইও ৰাখিছোঁ। আৰু এতিয়া অকণমান ভাবিছোঁ দেখুৱাওঁ আপোনালোকক। জলকীয়া লাগি থাকোঁতে মোৰ ছিঙি পেলাই ভিডিঅ' কৰা নহ'ল। আহোঁ আৰু ছিঙি পেলাই লৈ গুচি যাওঁ, ক'ত আৰু সেইখিনি সময়ত ভিডিঅ' কৰা হয়। কিন্তু এজোপা জলকীয়া মানে ইমানেই ওখ হৈছে, এটা মানুহতকৈও ওখ, জানেনে? এয়া চাওকচোন, কিমান ওখ এজোপা জলকীয়া। জলকীয়াজোপা যেনেকুৱা চেহেৰা, লাগিলোঁ বহুত মানে, আৰু ডাঙৰকৈ লাগিছে, ইমান ধুনীয়া হৈছে। মাটিখিনি খুব সাৰুৱা মাটি, সেইটো কাৰণে আচলতে খুব ধুনীয়া জলকীয়া লাগিলে ইয়াতে। এয়া অমিতা হৈছে। আৰু বেঙেনা পুলি দেখুৱাই আছোঁ ৰ'ব, মই যে কৈছিলোঁ বেঙেনা, এয়া সৰু বেঙেনাটো। আৰু এয়া হৈছে বৰ বেঙেনা, ইয়াৰ দুটা ছিঙিছিলোঁ, বাকীচোন ওখহে হৈ গৈছে, এতিয়া লগা নাই, কাৰণ এতিয়া খুব বৰষুণ পৰি আছে যে, এইকেইদিন কিমান বৰষুণ। আৰু কেইটামান ভেন্দি ছিঙি লওঁ ৰ'ব দেই। এয়া ভেন্দি লাগিয়ে আছে, এইখিনি পুৰণা গছ, নতুনখিনি পুলি হৈছেহে। আৰু এয়া জলকীয়া পকি আছে, ছিগি আছোঁ, নতুনকৈ হৈ আছে। আৰু যিখিনি মিস্ত্ৰী ইয়াত কাম কৰিছিলে, তেওঁলোকেও বোলে ইয়াৰ পৰা খাইছে, ভাল লাগিছে মোৰ শুনি পেলাই। আজিলৈ এইখিনিকে দেখুৱাইছোঁ, আকৌ লগ পাম, বাই বাই।